যোগদান আৰু যোগদান বিটিচি নিৰ্বাচনৰ আগমুহূৰ্তত দেখা গৈছে ৰাজনীতিক দলসমূহৰ দল এৰি অন্য এটা দলত যোগদান কৰা। আজি ওদালগুৰি জিলাৰ ৩৫ নং মুদৈবাৰী বিটিচি সমষ্টিত ২৫০ গৰাকী বিজেপিৰ নেতা সদস্য ইউপিপিএলত যোগদান কৰে। তেওঁলোকৰ যোগদানে বিজেপিৰ ৰাজনীতিক মহলত চিন্তনীয় বিষয় হোৱাৰ পৰিলক্ষিত হৈছে। এয়া বিজেপিৰ বৃহৎ গৰাখহনীয়। উল্লেখনীয় যে ওদালগুৰি জিলা বিজেপিৰ এছটি মৰ্চাৰ সভাপতি ৰমেশ বড়োৱেও আজি ইউপিপিএলত যোগদান কৰে। জয়ন্তী দাস, ললিতা সরকার, মালতী দাস, মালতী সরকার, মিনতি মজুমদার। ৩৫ নং মুদৈবাৰী সমষ্টিৰ আজিৰ যোগদান সভাত কেন্দ্ৰীয় নিৰ্বাচন পৰিচালনা সমিতি সভাপতি নাথুৰাম বড়োৱে অংশগ্ৰহণ কৰে। তেওঁ সাংবাদিকৰ প্ৰশ্ন উত্তৰত সমাগত বিটিচি নিৰ্বাচনত ইউপিপিএলে ৩০ বা ৩১খন আসন দখল কৰিবলৈ সক্ষম হ'ব বুলি কয়। লগতে বিজেপিৰ লগত মিত্ৰতা নহয় এয়া স্পষ্ট কৰি দিয়ে। আজিৰ তাৰিখত মৰম কৰিলে ৪০টাই পাব, যদি মৰম নকৰেও তথাপিও আমি ৩০ৰ পৰা ৩১টা মান পাম। বিজেপিৰ লগত আপোনালোকৰ মিত্ৰতাৰ প্ৰসংগ ওলাইছিলে চেণ্ট্ৰেলত, এই প্ৰসংগত আপুনি কি ক'ব? বিজেপিৰ লগততো আমাৰ ইউপিপিএলৰ মিত্ৰতা নাই, কাৰণ অসমৰ ৰাইজে চবেই দেখা পাই আছে মিত্ৰতাটো অসমত BPF-ৰ লগতহে চলি আছে। আমাৰ ইউপিপিএলৰ লগত মিত্ৰতা নাই, কোনো দলৰ লগত মিত্ৰতা এতিয়ালৈকে নাই। পোষ্ট ইলেকশ্যনৰ পিছত হয়তো কাৰোবাৰ লগত মিত্ৰতা কৰিবলৈ চৰকাৰ কৰিবলগীয়া হ'লে সেইটো ইউপিপিএলে ব্যৱস্থা ল'বগৈ, কিন্তু ইলেকশ্যনৰ পূৰ্বে আগত কাৰো লগত আমাৰ মিত্ৰতা। আপোনালোক যদি শাসনত আহে প্ৰমোদ বড়ো চিফ হোৱাটো বিচাৰে আপোনালোকে? ডেফিনেটলি ৰাইজেতো সেইটোৱে বিচাৰিছে। ৰাইজে প্ৰমোদ বড়োৰ কাৰণে পৰিৱৰ্তন এটা আহিব বুলি ধৰি লৈছে ইতিমধ্যে। নিশ্চয় সেইটো কোৱালিটি তেখেতৰ লগত আছে। এইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিসকলে আগত আমি ইউপিপিএল BC দিয়াৰ কিবাখিনি কৰোঁতে BPF-ৰ বিকল্প বিপৰীত এটা দলত থাকোঁতে ইমান জাতি জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ দলত যোগদান কৰা নাছিল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া ইউপিপিএলৰ প্ৰেচিডেণ্ট হোৱাৰ পিছৰ পৰা এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ব্যক্তিসকলে চবেই ইউপিপিএলত জইন কৰিছে হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াক সব ৰাইজে সৰ্বসন্মতিভাৱে গ্ৰহণ কৰিব পাৰিছে। সেই অনুপাতে বোধকৰিব বড়োৰ মানে যিটো প্ৰসংগ ওলাই থাকে এই প্ৰসংগত আপোনালোকৰ সেই বস্তুটো ইউপিপিএল দৃষ্টিভংগী মানে ক্লিয়াৰ, একেবাৰে ক্লিয়াৰ যে বড়ো আৰু অবড়ো বুলি সংঘাত বা বড়ো আৰু অবড়ো বুলি সেই ভাৱ ধাৰণাটো আমাৰ পৰৱৰ্তী ইউপিপিএল চৰকাৰৰ দিনৰ পৰা নাইকিয়া হৈ যাব। মুদৈবাৰীত ইছ্যু কি ল'ব? বিশেষকৈ মুদৈবাৰী সমাজে ইছ্যু কি ল'ব ইলেকশ্যনত? বিশেষকৈতো মোদীগুৰিততো উন্নয়নটোৱে ইছ্যু। যোৱা বিগত কালছোৱাত 15 বছৰ 17 বছৰত মোদীগুৰিত যিমানখিনি উন্নয়ন হ'ব লাগিছিল বিটিচি সমষ্টি হিচাপে সবচে ৱৰ্ষ্ট সমষ্টিটোৱে বোধকৰো মোদীগুৰি আছে। এতিয়া সবচে পিছপৰা বিটিচিৰ সমষ্টি বোধকৰো মোদীগুৰিয়ে আছে। মুদৈবাৰী সমষ্টিত ৰাইজে ইউপিপিএলত কিয় যোগদান কৰিছে ইয়াৰ বিষয়ে সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী এন্থনী বসুমতাৰীয়ে সাংবাদিকৰ প্ৰশ্ন উত্তৰত কয়, ৰাইজে পৰিৱৰ্তন বিচাৰিছে। 15 বছৰীয়া অপশাসনৰ এটা উন্নতিৰ পৰিৱৰ্তন বিচাৰিছে। 2 নম্বৰ, যিটো আমাৰ বিগত চৰকাৰৰ কেণ্ডিডেটো বাহিৰৰ আছিলে, এতিয়া জিকিব পৰা কেণ্ডিডেট বা বিটিচি চৰকাৰ গঠন কৰিব পৰা বিকল্প দলৰ কেণ্ডিডেট লোকেল এইটো আকৰ্ষণ এটা হৈছে। লগতে সকলোৱে মানে উন্নতি বিচাৰে, গতিকে উন্নতি বিচাৰি ৰাইজে পৰিৱৰ্তন বিচাৰি আজি আহিছে। আজি স্পেচিয়েলি যিহেতু বিজেপি দলৰ প্ৰায় 200-250 ব্যক্তি আজি জইনিং হৈছে, তো পৰিৱৰ্তন বিচাৰিয়ে আহিছে ৰাইজে, পৰিৱৰ্তন বিচাৰিছে। আমি এইকেইদিনত কৈ আছিলোঁ বিজেপিটো আমাৰ দিগন্ত বৰুৱা আমাৰ কণ্টেষ্টত আহিব। ইণ্টাৰনেল কিছু ৰিপৰ্ট আমি পাই আছোঁ, তো GSPয়ে কণ্টেষ্টত আহিব, গণসুৰক্ষা পাৰ্টি। আজিৰ দিনত জয়ী হোৱাটো নিশ্চিত ৰাইজে বিচাৰিছে। মই এতিয়া নিজে যিহেতু অকলে জিকিব নোৱাৰে, ৰাইজে দলে বলে বিচাৰিছে। তো ৰাইজে বিচৰা ধৰণৰ বৰ্তমান
আমি UPPL দলে জিকি আছে মদিবাৰী। আপুনি জিকিলে প্ৰথম ভাল কামটো কি কৰিব? মই ৰাইজৰ আগত অলৰেডি জনাই আহিছোঁ মেইন 3টা কাম মই গুৰুত্ব দিম। 1 নম্বৰ ৰাস্তা, 2 নম্বৰ আমাৰ কলাইগাঁৱত বা মদিবাৰী বাকী ৰাইজৰ কাৰণে এটা অডিটৰিয়াম নাই, সেইটো মই যেতিয়া ৰাইজে মোক নিৰ্বাচিত কৰিব তো এটা MCLA ফাণ্ড দি বৰ্তমান 50 লাখ বুলি পাই বুলি কৈছে, ময়ো ইমান নাজানো, কিন্তু যিমানে পাওঁ এটা বছৰৰ যিমান ফাণ্ড আহে মইতো কলাইগাঁও ৰাইজৰ পৰা মদিবাৰী ৰাইজক মই অলৰেডি উচৰ্গা কৰা বুলি মই ৰাইজক ঘোষণা কৰি থৈ আহিছোঁ। 3 নম্বৰ কামটো গৰাখহনীয়া আমাৰ বানপানী সমস্যা আছে, স্পেচিয়েলি মদিবাৰী সমষ্টিত নোৱা নদী কলচি নদীৰ সমস্যা আছে আৰু BTR চুক্তিত আমাৰ আছে গৰাখহনীয়া প্ৰতিৰোধ আৰু মাথাউৰি নিৰ্মাণ। এই হিচাপে এই 3 নম্বৰ কাম সেইটো কৰিম। বাকী বিভিন্ন আমাৰ ডিপাৰ্টমেণ্টেলি ডেভেলপমেণ্ট কামবিলাক চলিব আৰু যিহেতু আমাৰ কলাইগাঁৱত শিক্ষাৰ ব্যৱস্থা সিমান ঠিক নহয়, জুনিয়ৰ কলেজে আছে, যিহেতু ডিগ্ৰী লেভেলৰ কলেজটো আমাৰ প্ৰভিঞ্চিয়েলাইজ হোৱা নাই, তো বিভিন্ন লেভেলত মানে আমি শিক্ষাৰ অৰ্হতাটো বঢ়াবৰ কাৰণে আমি কাম কৰি যাম। মই মধুগুৰি মুদাইবাৰী সমষ্টিত ওদালগুৰি জিলাৰ বিজেপিৰ ST মৰ্চাৰ সভাপতি ৰমেশ বড়োৰ UPPLত যোগদানে বিজেপিৰ বৃহৎ গৰাখহনীয়া সৃষ্টি কৰিছে। তেওঁ বিজেপি ত্যাগ কৰি UPPLত যোগদান কিয় কৰিলে সাংবাদিকক কয়। যোগদান এইকাৰণে দিছোঁ, হয়তো বিজেপিৰ যোনটো কেণ্ডিডেট দিগন্ত বৰা দেৱ ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁক সদাপনে নমিনি কৰি লৈছে। মণিপুৰী সমষ্টিত তেওঁ মণ্ডল সভাপতি আৰু তেওঁ টিকেট দাবীদাৰ। সেইটো কাৰণে মই ভাবিলোঁ যে এই কথা অতিকৈ ভাল নহ'ব, কাৰণ এজন ব্যক্তিকে মণ্ডল সভাপতিও দিয়া যায়, এজন ব্যক্তিকে নমিনেশ্যনো দিয়া যায়, আৰু এজন ব্যক্তিকে যদি গোটেইখিনি অনলাইনত যদি সকলো চাইডৰ পৰা যদি দিয়া যায়, বাকী মই ভাবিলোঁ মণিপুৰী সমষ্টিত আমাৰ বঙালী ভাই, মুছলমান ভাই, বড়ো ভাই, অসমীয়া ভাই কোনো ব্যক্তি নাছিল নেকি তেওঁ যে আৰু কোনো এটা পদ দিবৰ কাৰণে। সেইটো কাৰণে ভাবিলোঁ যে এই কথাটো ঠিক নহ'ব, মই UPPLত জইন কৰাটো নিশ্চয় বুলি মই মানি লৈছোঁ। ৰিপৰ্ট ভুৱন বনিয়া আৰু জিতেন বসুমতাৰী, নিউজ 24 বড়োলেণ্ড।